নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। এয়া দেখিছেনে, আমৰ বতৰ, যিহেতু আমৰ আচাৰ নবনোৱাকৈনো কেনেকৈ থাকোঁ। আপোনালোকে বাৰু আমৰ আচাৰ বনালেনে? থোপা থোপে লাগি থকা আমখিনিৰে ছিঙি আনি এয়া দেখিছেনে ধুনীয়াকৈ ধুই পখালি এয়া দেখিছেনে বৈয়ামত ধুনীয়াকৈ সৰু সৰুকৈ কাটিছোঁ। যিহেতু জোখত কাটিছোঁ, বেছি ডাঙৰ হ'লেও বেয়া লাগে নহয় জানো, সেইটো কাৰণে অকণমান মানে এটা মিডিয়াম চাইজত কাটিছোঁ আৰু নিমখ দি পিনি এয়া একদম এতিয়া সন্ধিয়া হৈছে, যিহেতু ৰাতিপুৱালৈ মানে নিমখ দি থৈ দিম আৰু যিখিনি পানী ওলায় সেইখিনি পেলাই দিম। আৰু দেখিছেনে ইয়াৰ মানে ৰংটো বেলেগ হৈ উঠে ন ইয়াৰ পানীখিনি ওলোৱাৰ পিছত, সেইটো কাৰণে ইয়াত হালধি মিক্স কৰি ধুনীয়াকৈ ৰ'দত দি দিম। ৰ'দত দিয়াৰ পিছতহে ধুনীয়াকৈ আকৌ মছলা চছলা দিব পাৰিম আৰু ধুনীয়াকৈ। এইফালে আকৌ গোটা মছলা ধুনীয়াকৈ ভাজি মেলি অলপ দেৰি ৰ'দত দি ধুনীয়াকৈ পটাত পিচি ল'ম। আৰু এইফালে দেখিছেনে শুকান জলকীয়া কেইটামানো ৰ'দত দিছোঁ, যিহেতু পিচিবলৈ ধুনীয়া হ'ব। আৰু এইফালে দেখিছেনে মই পটাত পিচি লৈছোঁ, যিহেতু পটাত পিচিছোঁ সেইকাৰণে এনেকুৱাও হৈছে। আৰু এইখিনিকে মই দিম আৰু এইখিনি জলকীয়াখিনিও গুড়ি কৰি ল'ম। তাৰপিছতে এয়া দেখিছেনে কেৰাহীত গৰম তেলখিনি ঠাণ্ডা হোৱাৰ পিছত এইখিনি আচাৰখিনি মই মানে তাতে দি দিছোঁ আৰু ধুনীয়াকৈ লৰাই মেলি এইখিনি আচাৰ মই ধুনীয়াকৈ বৈয়ামত ভৰাই দিলে দুদিনমান ৰ'দত দিয়াৰ পিছত ধুনীয়াকৈ খাবলৈ হৈ যাব। আৰু ইফালে এয়া ৰ'দত দি থৈছিলোঁ দুদিনমান, আৰু এতিয়া দেখিছেনে আমখিনি দেখিবলৈ ইমান ধুনীয়া হৈছে, খাব পৰা হৈ গৈছে। আৰু ইয়াত তেল দি থ'লে গোটেই বছৰটোৰ কাৰণে হৈ যাব। বহুত বনাইছোঁ। আৰু আজি ভিডিঅ'টো কেনেকুৱা বোলে চাই জনাব, আৰু কোনে কোনে আমৰ আচাৰ বনালে কমেণ্ট কৰি জনাব দেই। তো আজিলৈ আহিছোঁ, বাই।